সদঘোষিত উচ্চতৰ মাধ্যমিক যি ফলাফল আজি ঘোষণা কৰিলে সেই ফলাফলত গোৱালপাৰাৰ গৌৰৱ কৰিবলৈ আনিলে আমাৰ গোৱালপাৰাৰে এজন ছোৱালী যিজন ছোৱালী PR গ্ৰুপটোত পৰীক্ষাত অৱতীৰ্ণ হৈছিল সেই ছোৱালীজনীৰ সৈতে আমি কথা পাতিম তেখেতে কিমান নম্বৰ পালে কিন পজিশন পালে সেই বিষয়ে আমি জানিবলৈ যত্ন কৰিম তুমি PR গ্ৰুপটোৰ পৰা পাছ আউট কৰিলা অসমৰ গৌৰৱৰ লগতে গোৱালপাৰাৰো গৌৰৱ কৰি আনিলা কোন পজিশন পালা তুমি মই 4th পজিশন পালো 4th পজিশন কিমান পাৰ্চেন্টেজ তোমাৰ হল 94.6 এতিয়া তোমাৰ আশা কি মোৰ CA কৰাৰ আশা এই যে তুমি 94.6 পজিশন পালা ইয়াৰ আৰ্হিত কিবা তোমাৰ কোন আছিল তোমাৰ লগত মোৰ লগত মোৰ মা দেউতা আছিলে মোৰ স্যাৰ আছিল ৰফিক স্যাৰ সাহা স্যাৰ আৰু মোৰ ফ্ৰেন্ড আছিলে বহুত নিলেশ নাৰায়ণ বিকাশ জয়দীপ মিনাৰ্ভা শ্বেতা সবে সাপোৰ্ট কৰিছে তাৰ ফলত আজি এই ৰিজাল্ট তুমি পালা তুমি আশা কৰিছিলা নে তুমি 4th পজিশন পাবা বুলি নাই কৰা একদম আনএক্সপেক্টেড আছিল হয় তোমাৰ নামটো অলপ জোৰকে ক'বা নেকি মোৰ নাম প্ৰিয়াক্ষী ঘোষ 4th পজিশন হয় এইজনে প্ৰিয়াক্ষী ঘোষ আছিলে হি 4th পজিশন তাই 4th পজিশন পাইছে আৰু গোৱালপাৰাৰ লগতে অসমৰ গৌৰৱো কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আমি পোনে পোনে কথা পাতিম তেখেতৰ দেউতাৰ লগত তেখেতৰ এই ক্ষেত্ৰত অৰিহণা কি বা কি সহায় কৰিছিল প্ৰিয়াক্ষীৰ এই সফলতাৰ কাৰণে হয় দাদা প্ৰিয়াক্ষীৰ সফলতাৰ আঁৰত আপুনি কি সহায় কৰিছিলে মোৰ তেনেকুৱা এটা হেৰি নাই অৰিহণা নাই তাৰ মাকৰে যথেষ্ট সময় তাৰ লগত দিছে মই সময় সিমান দিব পৰা নাই মই বিজনেছতে ব্যস্ত থাকোঁ দিনটোত কিন্তু তাই পঢ়া শুনা টাইমলি কৰে সেইকাৰণে মোক তাই ক'ব লগা একো নাছিল মই সেইখিনিতে ছেটিছফাইড সি কেতিয়াও ফাঁকি দিয়া নাছিল পঢ়াত যিখিনি সময় পঢ়িব লাগে পঢ়িছে কোনো বাজে আড্ডাত নাছিল যাৰ কাৰণে সি তাই আজি ছাকচেছ হৈছে হয় নিশ্চয়কৈ ক'ব লাগিব তেখেতে ছাপোৰ্ট কৰিছে কিন্তু তেখেতে বিজনেছমেন এজন বিজনেছৰ ক্ষেত্ৰত বাণিজ্যৰ ক্ষেত্ৰতে ব্যস্ত আজি সেই ছোৱালী বাণিজ্য শাখাতে 6th পজিশন পাবলৈ সক্ষম হৈছে আমি পোনে পোনে কথা পাতিম তেখেতৰ মাতৃৰ লগত আপুনি কি ক'ব আপোনাৰ ছোৱালীৰ বিষয়ে এই ক্ষেত্ৰত মই খুব গৌৰৱ অনুভৱ কৰি আছোঁ মানে আশা কৰা নাছিলোঁ 4th পজিশন পাব বুলি কিন্তু আশা ৰাখিছিলোঁ 8 বা 9 নম্বৰ বা 10 নম্বৰৰ ভিতৰত কিবা এটা নম্বৰ থাকিব খুব সন্তুষ্ট মই হয় তেখেতে এটা কথাই কৈছে তেখেতে যথেষ্ট সন্তুষ্ট আৰু তেওঁলোকে এটা কথাই কৈছে যিসকল ছাৰ যিসকল তেওঁৰ শিক্ষক সেইসকল শিক্ষকে তেওঁক যথেষ্ট প্ৰেৰণা যোগাইছে লগতে তেওঁৰ বন্ধু বান্ধৱীও যথেষ্ট প্ৰেৰণাৰ ফলত আজি এই ফলাফল পাবলৈ সক্ষম হৈছে